আশা কৰোঁ সকলোৱে ভালে আছে। মই মধুস্মিতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। আজি মই আপোনালোকৰ মাজলৈ মই ৰেচিপি লৈ অহা নাই। আজি মই কি লৈ আহিছোঁ গম পাইছে নিশ্চয়, থাম্বনেইল চাই আপোনালোকে। আৰু মই উঠত দেখিছেনে ইমান ধুনীয়াকৈ ৰং উঠিছে। এয়া কি মই লিপষ্টিক লগোৱা বুলি ভাবিছে নেকি? নাই, মই লিপষ্টিক লগোৱা নাই। মই লগাইছোঁ লিপ বাম, তাকো নিজ হাতেৰে বনাই পেলাই লিপ বাম লগাইছোঁ। একেবাৰে হোমমেড লিপ বাম লগাইছোঁ আৰু ধুনীয়া কালাৰ উঠিছে দেখিছেনে? একেবাৰে লিপষ্টিকৰ নিচিনা হৈছে নহয়নে? কিনা লিপষ্টিকৰ নিচিনা। আৰু কেনেকৈ বনাইছোঁ গম পাইছেনে? নিশ্চয় গম পোৱা নাই। আৰু জানিবৰ কাৰণে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, তেতিয়া গম পাব মই কেনেদৰেনো লিপ বামটো বনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ঠাণ্ডাৰ দিন আহিলে আৰু ঠাণ্ডাৰ দিনততো আমাৰ উঠ ফাটি যোৱা সমস্যাটো থাকেই সকলোৰে নহয়নে? আৰু সেইকাৰণে মই ভাবিলোঁ ঘৰতে এটা লিপ বাম বনাওঁ, যিটো উঠ দুটি নাফাটেও আৰু আপোনালোকক দেখাটো ধুনীয়া দেখা হৈ থাকিব দিয়কচোন। আৰু যদিহে এই লিপ বামটো আপোনালোকে সদায় লগায় তেতিয়াহ'লে লাহে লাহেকৈ উঠবিলাকৰ লিপ বামটো বনাবৰ কাৰণে প্ৰথমে মই লৈছোঁ 3টা বিটকেইটা ভালদৰে বাকলিখিনি গুচাই পেলাই মই ৰসখিনি উলিয়াই ল'ম। বিটৰ কালাৰটো ইমান যে ধুনীয়া দেখিলেই ভাল লাগে নহয়নে? মই কিন্তু বিট বহুত বেছি ভাল পাওঁ, খায়ো বহুত বেছি ভাল পাওঁ আৰু লগায়ো ভাল লাগে, স্কিনত লগালেও ভাল লাগে। আৰু আমাৰ স্কিনৰ কাৰণে বিট বহুত বেছি ভালো হয়। এয়া মই সৰু সৰু টুকুৰা কৰি কাটি পেলাই ইয়াৰ ৰসটো উলিয়াই ল'ম। এইখিনি আপোনালোকে চালাড বনোৱা ৰুকনিৰে ৰুকি ৰসটোও উলিয়াই ল'ব পাৰে। ঠাণ্ডাৰ দিন কেইটা যে মোৰ সেইকাৰণে বহুত বেছি ভাল লাগে, কাৰণ সকলোবোৰ বস্তুৱে ফ্ৰেছ পোৱা যায়। আৰু এইখিনি মোৰ মিক্সিত পিচি হৈ গ'ল। আৰু এতিয়া ইয়াৰ মই ৰসখিনি উলিয়াই ল'ম। আৰু এতিয়া এইখিনি মই ডাঙৰ চামুচে পাতত এনেদৰে দি লৈছোঁ। এইখিনি মই পুনৰ চেকি লৈছোঁ, তাতে কোনো গুৰি নাথাকে। এতিয়া এইখিনি মই এনেদৰে গেছটো জ্বলাই পেলাই এইখিনি ইয়াত উঠাই দিছোঁ। আৰু এইখিনি একেবাৰে কমি নোযোৱালৈকে মই এইখিনি উতলিবলৈ দি থাকিম। এইখিনি লাহে লাহে উতলিব ধৰিছে আৰু এইখিনি একেবাৰে উতলি একেবাৰে কমি নোযোৱালৈকে এইখিনি মই এনেদৰে ৰাখি থওঁ। এই লিপ বামটো যে সঁচাকৈ বহুত বেছিয়ে ভাল হয়, মই প্ৰতি বছৰে বনাওঁ। আৰু এইবাৰ ভাবিলোঁ যে যিহেতু এইবাৰ ইউটিউব চেনেলটো আছে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকৰো সুবিধা হ'ব। কিছুমানে বনাই বাৰু, নবনোৱা নহয়, যিসকলে নবনায় সেইসকলৰ সুবিধা হ'ব। ঠাণ্ডাৰ দিনত যে এই ফটা সমস্যাটো বহুত বেছি হয়, উঠ ফটা, ভৰি গৰুহা ফটা, কিছুমানৰ আৰু গাও ফাটি যায়। সেইকাৰণে মানে ঠাণ্ডাৰ দিনত স্কিনখনৰ যত্ন লোৱাটো অলপ বেছিকৈ স্কিনখনৰ যত্ন ল'ব লগা হৈ যায় ঠাণ্ডাৰ দিনত, যিহেতু ঠাণ্ডাৰ কাৰণে স্কিনখন ডেমেজ হ'বলৈ ধৰে। মই বাৰু ঠাণ্ডাৰ দিনত স্কিন কেয়াৰো দেখাম আপোনালোকক কেতিয়াবা। আজি প্ৰথমে মই যিহেতু লিপ বামটো বনালোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এইটো। আৰু এইখিনি প্ৰায় নোহোৱা হৈ আহিছে আৰু মই গেছটো অফ কৰি দিলোঁ, দি পেলাই এইখিনি নমাই লৈছোঁ। চাওকচোন ইমান অলপমান হৈ গ'ল। আৰু এতিয়া ইয়াত মই দি দিম অলপমান ঘি। মই আধা চামুচ ঘি দি দিছোঁ। আপোনালোকৰ যদিহে বিটৰ ৰস অলপমান বেছি হয়, তাৰ প্ৰয়োজন অনুসৰি অলপমান ঘি বেছিকৈ দি ল'ব। ঘিয়ে আমাৰ উঠজুৰি ছফ্ট কৰি ৰাখে, উঠ বুলি নহয়, আমাৰ স্কিনখনে ছফ্ট কৰি ৰাখে। আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। লৈ পেলাই এতিয়া মই ইয়াত দি দিছোঁ 2টা ভিটামিন ই কেপচুল। আপোনালোকে এবাৰ বনাই পেলাই লগাই চাবচোন এই লিপ বামটো, তাৰ পাছত ৰিজাল্ট কেনেকুৱা আপোনালোকে নিজেই গম পাব। বহুত বেছি বস্তুৰ দৰকাৰ নহয়, এইকেইটা বস্তু সকলোৰে ঘৰত থাকেয়ে।
গতিকে ঘৰুৱা বস্তুকেইটাৰে হৈ যায়। আৰু এতিয়া ইয়াত মই দি দিম এটোপালমান গ্লিচাৰিন একেবাৰে কম পৰিমাণে দিব, এটোপালমান দিলে হ'ব। গ্লিচাৰিনখিনি দি পেলাই এইখিনি মই ভালদৰে এতিয়া মিক্স কৰি ল'ম। এই বস্তুখিনি কিন্তু সকলোখিনি বস্তুৱে ভালদৰে মিক্স কৰি ল'ব। আৰু এতিয়া মই এটা ইয়াত সৰু অকণমান টেমা এটা লৈ লৈছোঁ। ইমান সৰু টেমাবোৰ যে পেলাই দিয়া যায় সকলোবোৰ, আৰু লাগিলে যেন বিচাৰিয়ে পোৱা নাযায়। এইটো কিবাকে বিচাৰি উলিয়াইছোঁ। আৰু এয়া মই কাৰণে এইখিনি মই ফ্ৰিজত ৰাখি দিম। আৰু এতিয়া এইখিনি মই কিছু সময়ৰ কাৰণে ফ্ৰিজত ৰাখি দিম। তাৰ পাছত কি কৰোঁ চাই থাকক আপোনালোকে। এতিয়া গধূলি হৈ গ'ল আৰু তেতিয়া যে লিপ বামটো বনাই থৈছিলোঁ, এতিয়া ভাবিলোঁ লিপ বামটো লগাই আপোনালোকক দেখাওঁ কেনেকুৱা হ'ল। ফাইনেল ৰিজাল্টটো দেখাওঁ আপোনালোকক, চাই থাকক তেতিয়াহ'লে। এয়া এইখিনিতে এটা কথা কওঁ, কিছুমানৰ যে কি হয় ভিতৰ ৰসখিনি তলত পৰি থাকে আৰু সেইখিনি ওপৰত উঠি যায়। মানে ফ্ৰিজত থোৱাৰ পাছত তেতিয়া কি মানে যদিহে ভিতৰ ৰসখিনি অলপমান বেছিহে পনীয়া হৈ থাকে তেতিয়াহ'লে তলত ৰৈ যায়। তেতিয়া আপোনালোকে কি কৰিব, ফ্ৰিজত থোৱাৰ পিছত মাজতে এবাৰ উলিয়াই পেলাই এইখিনি পুনৰ ভালদৰে মিক্স কৰি দিব, দি পেলাই আৰু ফ্ৰিজত থৈ দিব। তেতিয়াহ'লে এইখিনি ধুনীয়া হৈ থাকিব, একেবাৰে কিনা লিপ বামৰ দৰে হৈ থাকিব এইখিনি। আৰু এয়া চাওক, বনোৱা লিপ বাম যেন লগা নাই, দোকানৰ পৰা কিনা যেন লাগিছে নহয়নে? চাওকচোন। আৰু এতিয়া ছোৱালী হৈ আছে, তাইয়ে লগাই দিব, গতিকে তাইকো লগাই দিওঁ। এইটো আপোনালোকে সৰু ল'ৰা ছোৱালীকো লগাব পাৰে, কোনো কথা নাই, একো নহয়। আৰু এতিয়া তাইকো লগাই দিওঁ, চাই থাকক আপোনালোকে। আৰু এয়া আমি দুয়োৱে আপোনালোকক লগাই দেখালোঁ। আপোনালোকে বনাই লগাই চাবচোন কেনেকুৱা পায়, বহুত ভাল হয়। আৰু এনেদৰে যদি আপোনালোকে লগাই থাকে, কেইদিনমান লগোৱাৰ পিছত যেন উঠজুৰি নিজে নিজে গোলপীয়া হৈ থাকে, মানে ভিতৰ কালাৰটো উঠি যায়। আৰু আজিলৈ আহোঁ তেতিয়াহ'লে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই দিয়া, ইফালে দিয়া, দিয়া বাই বাই।